এপিপি দলৰ নেতৃত্ব দিবলৈ যে আগুৱাই আহিছে অঞ্জলি দৈমাৰী আৰু এই অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমি আজি আপোনালোকৰ দোৱা আশীৰ্বাদত এপিপি দলটোক বহুত ওপৰলৈ আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। আজি এই সভাখনত আপোনালোকে যিসকল নতুন জইনিং কৰিবলৈ বা যোগদান কৰিবলৈ ওলাই আহিছে তেখেতসকলক আমাৰ এপিপি দলৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এপিপি দলত খোজত খোজ মিলাই চলিব আৰু আপোনালোকৰ সহায় আপোনালোকৰ সহযোগিতাত আমি বাওঁখুংগুৰি সমষ্টি জিকিবলৈ সক্ষম হ'ম। কাৰণ বাওঁখুংগুৰি সমষ্টিত আজি 3টা বছৰ 3টা টাৰ্মছ দীৰ্ঘদিন ধৰি আপোনালোকৰ সমষ্টিত নেতৃত্ব দি আছে বিপিএফৰ নেতা ধনেশ্বৰ গয়াৰী। বৰ্তমানৰ MCLA তেখেতে এবাৰ EM হৈছিল আৰু দুবাৰ MCLA। ধনেশ্বৰ গয়াৰীৰ নেতৃত্বত বা ধনেশ্বৰ গয়াৰীৰ সময়ছোৱাত আপোনালোকে বাওঁখুংগুৰি সমষ্টিবাসীয়ে কি পাইছে বা কি পোৱা নাই সেয়া কিন্তু আপোনালোকে অৱগত বা আমিও জানো। আজি ধনেশ্বৰ গয়াৰীৰ নেতৃত্বত বাওঁখুংগুৰি সমষ্টিত কিন্তু দিনে দিনে একদম ৰাস্তা ঘাট বা উন্নয়ন একেবাৰে জিৰ' হয়নে নহয় আপোনালোকে কওক? সঁচা কথা কৈছোনে মই? আমি সঁচা কথা ক'বলৈ কাকো ভয় নকৰোঁ। কাৰণ ধনেশ্বৰ গয়াৰী আপোনালোকৰ সমষ্টি বাওঁখুংগুৰি সমষ্টিত কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই। কাৰণ আৰু নিৰ্বাচন সমাগত আৰু কিছুদিন পিছতে নিৰ্বাচন আহিব। ইমান দিনে কিন্তু ধনেশ্বৰ গয়াৰীয়ে গাঁওবুঢ়াৰ দৰে ঘৰত শুই আছে।